Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ যে আপোনালোকে সবে ভালে কুশলে আছে। আমি ভালে আছো। ওয়েলকাম টু আৱাৰ চেনেল। আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। এইকেইদিন ভিডিঅ' দিবই পৰা নাছিলো, সেইকাৰণে আজি এফালে ওলাই আহিছো বলো ভাবিলো আপোনালোককো দেখাই যাম। বৰ ধুনীয়া জেগাডোখৰলৈ যাম। বলক তেতিয়াহ'লে গৈ থাকো আৰু আপোনালোক চাই যাব। ঘৰৰ পৰা ওলাই আহি এতিয়া হাইৱেত উঠিলোহি। হাইৱেৰ পৰা এতিয়া যাব লাগিব, বহুত দূৰ আছে জেগাডোখৰ। এনেইতো বোলো আজি এইকেইদিন ভিডিঅ' দিবই পৰা নাছিলোঁ, সেইকাৰণে বোলো ভাবিলোঁ আজি যেতিয়া ওলাই আহিছোঁ সেইকাৰণে য'ত যাম আপোনালোককো দেখাই যাম ক'লৈ গৈ আছোঁ। বহুত ধুনীয়া জেগাডোখৰলৈ যাম। এতিয়া এনেকৈ আপুনি মাঞ্জা পাৰ হৈ যাব লাগিব। গৈ আছোঁ আৰু লাহে লাহে, দূৰ আছে। এই জেগাত ৰখি লৈছোঁ। এতিয়া একো খায়ো মানে কি, ৰাতিপুৱা ৰুটি খালোঁ, ৰুটি খাই মেলি এতিয়া কিবা এটা গৈ ৰাস্তাত খাই থাকিব লাগিব নহয় গাড়ীত, সেইকাৰণে দোকান এখন ৰখিছোঁ। দোকান এখন ৰখি পিনি এতিয়া কিবা কিবি লওঁ, চিপছ টিপছ। চব এতিয়া পাই গ'লোহি। ইমান দূৰ ৰাস্তা, মাঞ্জা পাৰ হৈ আহিছোঁ। আৰু এইখন এনেকৈ ডাঙৰ গেট এখন আছে, আৰু এইফালে এনেকৈ টিকেট কাউণ্টাৰ হয় এইটো। যদি গাড়ীখন লৈ যায় কিমান হ'ব, 50 ৰুপিজ হয়, আৰু পাৰ পাৰ্চন 20 ৰুপিজ। গেটখন খোল খাই গ'ল। এয়া আমাৰ হৈ গ'ল। এইটো মুচতে আছে। ৱাও, ইমান ধুনীয়া ভিউ। এতিয়া ভিতৰলৈ আমি সোমাই আহিছোঁ। ইমান ধুনীয়া পাহাৰখন চক। আজিলৈকে এনেকুৱা দেখা নাই, টিভিতহে দেখিছোঁ বা এনেকৈ চিনেৰিবিলাক চাওঁ, ফটোত চাওঁ, কিন্তু আজি চাবলৈ আহিছোঁ, ভাল লাগিছে। এইখন হৈছে লাংভাকু ৱাটাৰফল। আমি লাংভাকু এতিয়া ৱাটাৰফল চাবলৈ গৈ আছোঁ। ইমান ধুনীয়া পাহাৰখন এখন।
ডেঞ্জাৰাছ নামতে সাৱধান দেই চ' ফাইনেলি আমি এতিয়া লাংভাকু ৱাটাৰফলখন চাই উভতিছোঁ যিহেতু আমি বহুত দূৰৰ পৰা গৈছিলোঁ সেইকাৰণে সোনকালে উভতি যোৱাটো ভাল হ'ব আৰু যিহেতু লাহে লাহে আন্ধাৰো হৈ আহিছে আমি বহুত দূৰৰ পৰা গৈছিলোঁ যিহেতু সেইকাৰণে সোনকালে যোৱাটো ভাল হ'ব বিকজ এইটো বহুত টাৰ্ণিংবিলাক আছে ইপাৰৰ পৰা ইপাৰলৈ দেখিয়ে নাপায় দিনে পোহৰে গ'লে মানে বেছি ভাল হয় আন্ধাৰ হৈ আহিছে আৰু আমি তাতে কিবা কিবি খাই ল'লোঁ ইমান মানে ধাবা হওক বা তেনেকুৱা নাই হোটেল আছিলে হোটেলতে আমি কিবা কিবি খাই ল'লোঁ আৰু এইখন হৈছে ৰাস্তা কিনাৰতে এনেকৈ ডাঙৰকৈ দীঘলকৈ লাইনকৈ এনেকৈ দোকান বহে সেই দোকানবিলাকত এনেকৈ বড়ো মানুহবিলাক আহে ধুনীয়া ধুনীয়া শাক পাচলিবিলাক বিকে এইবিলাক চব মই এনেকৈ ইয়াতে ল'লোঁ ঢেকীয়া আছিলে কচু ল'লোঁ তাৰপিছত এইখিনি হৈছে ভোট জলকীয়া আমাৰ ইয়াত অকণমান দামটো বেছি হয় সেইকাৰণে তাতে ল'লোঁ 1 পোৱা লৈ ল'লোঁ এনেকৈ পলিথিনত বিকে আকাশখন ইমান ধুনীয়া লাগিছে পিছবেলা যিহেতু হৈ আহিছিলে আৰু
ইমান ধুনীয়াকৈ বেলিটো ডুবি গৈছে সেইকাৰণে বেছি ভাল লাগিছে দেখি পিনি আকাশখন এনেকুৱা ৱাটাৰফলবিলাক চাই ইমান ভাল লাগে আগতেতো এনেকৈ টিভিত চাওঁ বা এনেকৈ চিনেৰীবিলাকহে চাওঁ কিন্তু ইয়াতো যে এনেকৈ আমাৰ কাৰ্বি আংলং ছাইডে যে ইমান ধুনীয়া ধুনীয়া ৱাটাৰফলবিলাক আছে গমেই পোৱা নাছিলোঁ এনেকৈ আপোনালোকে যদি আহিব বিচাৰে বা চাব বিচাৰে তেতিয়া আপোনালোকে আহিব পাৰে বহুত কেইখন ৱাটাৰফল আছে চবেই চালোঁ যেনিবা এইখনো চাই আজি বহুত ভাল লাগিলে ৱাটাৰফলখন বহুত ধুনীয়া হয় গুগলত চাৰ্চ কৰিলে মানে পাব আপোনালোকে লাংভাকু ৱাটাৰফল বুলি কয় আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কমেণ্টত জনাব নাপাহৰিব যে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ আপোনালোকৰ মৰম দিব আপোনালোকৰ ছাপোৰ্ট কৰিব থেংক ইউ ফৰ ৱাচিং আৱাৰ ভিডিঅ'